বৰকাকতি ছাৰ আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ বৰকাকতি ছাৰে নিজৰ বক্তব্যত বহুখিনি মূল্যৱান কথা কৈছে। তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট কথা কৈছে যে বিজ্ঞান পঢ়িবলৈ হ'লে আমাৰ ধৈৰ্যৰ দৰকাৰ হ'ব। ছাৰে এইখিনিতে থমাছ আলভা এডিছনৰ কথা কৈছে। থমাছ আলভা এডিছনে যেতিয়া বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিছিলে, তেওঁ 1000 বাৰ চেষ্টা কৰাৰ ফলত তেওঁ বৈদ্যুতিক বাল্বটো আৱিষ্কাৰ কৰাৰ সফল হৈছিলে। গতিকে তেখেতে যদি ছাৰ আলবাৰ্ট এডিছনে যদি 999 বাৰ চেষ্টা কৰি যদি বাদ দিলে হয়, ধৈৰ্য হেৰাই গ'লে হয়, আজি হয়তো আমি বৈদ্যুতিক বাল্বৰ পোহৰ নাপালো হয়। গতিকে বিজ্ঞান পঢ়িবলৈ ধৈৰ্যটো বহুতে দৰকাৰ। আৰু ছাৰে আমাৰ ভৰালী ছাৰৰ কথা কৈছে, উদ্ধৱ ভৰালী। তেখেতক আমি অসমৰ এডিছন বুলি জানো। তেখেতৰ নামত প্ৰায় 80টামান, মই শুনামতে 80টামান পেটেণ্ট পাইছে। গতিকে এইখিনি কথা তোমালোকে জ্ঞাত থাকিবা। তাৰপিছত আজি মই এটা বিষয়বস্তু বাছি লৈছোঁ। আচলতে টপিকটো যথেষ্ট হায়াৰ লেভেলৰ, তথাপিও আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আমি মাজে মাজে দেখা পাওঁ, বিশেষকৈ 2-এজন ছাত্ৰৰ কথা কৈছোঁ। মানস আছানে? মানস ক'ত? বহা। কেইজনমান ছাত্ৰ ছাত্ৰীৰ কিউৰিয়চিটিটো ইমান বেছি, বিশেষকৈ এষ্ট্ৰফিজিক্সৰ ওপৰত। গতিকে টপিকটো টান হ'লেও মই এই টপিকটোৰ বিষয়ে অলপ ক'ব ওলাইছোঁ। যদিও তোমালোকে 100% বুজি নোপোৱা বা চবেই বুজি নোপোৱা, কিন্তু বিষয়টোৰ ওপৰত যদি কিউৰিয়চিটিটো আহে, যদি 10% বুজি পাই বস্তুটোৰ প্ৰতি যদি আগ্ৰহ আহে, তেতিয়াহ'লে মোৰ কষ্ট সফল হ'ব। আৰু আজিৰ প্ৰেজেণ্টেশ্যনৰ উদ্দেশ্য এইটোৱে থাকিব যে কিউৰিয়চিটিটো আমি জন্মাব লাগে। তাৰপিছত তোমালোকে যেতিয়া ডাঙৰ হ'বা, এই বিষয়ত যদি আগ্ৰহ থাকে, তোমালোকে ৰিচাৰ্চ কৰি ভৱিষ্যতে এই বিষয়টো লৈ আগবাঢ়ি যাব পাৰা। গতিকে মোৰ বিষয়টো হৈছে আজিৰ যে বিগ বেং। বিগ বেং শব্দটো শুনিছানে ছাত্ৰ ছাত্ৰীসকল? আগত বিগ বেং শব্দটো শুনিছানে? মাত নাই। বিগ বেং শব্দটো শুনিছা? মানস কি বুজি পোৱা? বিগ বেং মানে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আৰম্ভণি। মানুহৰ কিউৰিয়চিটিটো ইমান বেছি যে আমি কেনেকে জন্ম হৈছে এইটোতো আৱিষ্কাৰ কৰিলে, গোটেই বিশ্ব ব্ৰহ্মাণ্ড কেনেকে আৱিষ্কাৰ হৈছে তাতো ধৰিলে। গতিকে এইটো এটা জটিল বিষয়, আৰু সেই জটিল বিষয়টো আমি ইমান জটিলতালৈ নগৈ আমি যিমান পাৰোঁ মই একেবাৰে সহজ ভাষাত মই বুজাবলৈ চেষ্টা কৰিম। তো আজিৰ টপিকটো হৈছে বিগ বেং। অসমীয়াত ইয়াৰ প্ৰতিশব্দ হৈছে মহানাদ। দ্য বিগিনিং অফ এভৰিথিং বুলি ক'ব পাৰোঁ, ইভেন টাইম। সময়ৰো এটা আৰম্ভণি আছিলে, আৰু সেই সময়ৰ আৰম্ভণিটো বিগ বেঙতে বুলি ক'ব পাৰোঁ। যিয়ে নহওক, বিশ্ব ব্ৰহ্মাণ্ড কেনেকৈ গঠন হৈছিলে তাৰ একেবাৰে একচেপ্টেবল আনচাৰ হৈছে, আজিৰ দিনত বিজ্ঞানে দিয়া আনচাৰটো হৈছে বিগ বেং। তো বিগ বেং শব্দটো প্ৰথমতে এজন বিজ্ঞানীয়ে ব্যৱহাৰ কৰিছিলে। বিজ্ঞানীজনৰ নাম হৈছে ফ্ৰেড হয়েল। 1949 চনত এই বিজ্ঞানীজনে প্ৰথমতে বিগ বেং শব্দটো ব্যৱহাৰ কৰিছিলে। তো এই ধাৰণাটো কেনেকৈ আহিলে? প্ৰথমতে বিগ বেঙৰ ধাৰণাটো কেনেকৈ আনিছিলে? প্ৰথমতে এডুইন হাবল নামৰ এজন বিজ্ঞানী আছিলে আমেৰিকাৰ। তেওঁ লক্ষ্য কৰিছিলে, এজন এষ্ট্ৰনমাৰ। তেওঁ 1925 চনত লক্ষ্য কৰিছিলে। 1925 চনত তেওঁ যিবিলাক তাৰকামণ্ডল দেখা পাইছিলে, যিবিলাক গেলেক্সি দেখা পাইছিলে, সেই গেলেক্সিবিলাক ক্ৰমান্বয়ে কি কৰি আছে? আমাৰ পৰা আঁতৰি গৈ আছে। তো তাৰ পৰাই প্ৰথমতে বিগ বেঙৰ ধাৰণাটো আহিছিলে যে এই কথাখিনি আগত যেতিয়া আমাৰ বাইদেউ কৈ গৈছিলে স্পেক্ট্ৰস্কপিৰ সহায়ত,
আমি যেতিয়া পৰীক্ষা কৰিছিলোঁ বিজ্ঞানীসকলে যেতিয়া পৰীক্ষা কৰিছিলে তেতিয়া তেওঁলোকে ৰেড শিফ্ট দেখা পাইছিলে অৰ্থাৎ মানে তাৰ পৰা যিখিনি তৰংগ আহে গেলেক্সিৰ পৰা বা ডিস্টেন্স অবজেক্ট যিবিলাক আছে তাৰ পৰা যিখিনি তৰংগ আহে এই তৰংগবিলাকৰ এটা পৰিৱৰ্তন দেখা পাইছিলে ক্ৰমান্বয়ে এই তৰংগবিলাক লাহে লাহে তৰংগ দৈৰ্ঘ্যটো কমি গৈছিলে অৰ্থাৎ ৰঙাৰ আমাৰ বৰ্ণালীৰ ভিতৰত সাতটা ৰঙৰ ভিতৰত ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি তৰংগ দৈৰ্ঘ্য বেছি আৰু ফ্ৰিকুৱেন্সিটো কম গতিকে এই ডিস্টেন্স অবজেক্ট বিলাকৰ তৰংগ দৈৰ্ঘ্য লাহে লাহে বাঢ়ি গৈছিলে কিন্তু ফ্ৰিকুৱেন্সিটো লাহে লাহে কমি গৈছিলে অৰ্থাৎ ৰঙাৰ ফালে ধাৱমান হৈছিলে সেইকাৰণে ৰেড শিফ্ট বুলি কোৱা হয় আৰু এই অবজাৰভেশ্যনটো কৰিছিলে তেখেতে 1929 চনত তাৰ পিছত বহুত দিন গেপ গ'ল বহুত দিন গেপৰ পিছত আৰু এই ৰেড শিফ্টটো এইখিনিত আৰু এটা কথা কওঁ যিসকল তোমালোকে এতিয়ালৈকে পোৱা নাই ৰেড শিফ্টটো আমি ডপলাৰ এফেক্ট বুলি এটা হায়াৰ ছেকেণ্ডেৰীত এটা বিষয়বস্তু আছে আমি যেতিয়া তৰংগ দৈৰ্ঘ্য পঢ়িম তেতিয়া আমি তৰংগৰ বিষয়ে পঢ়িম তেতিয়া আমি দেখা পাম যে বস্তু এটা যেতিয়া ওচৰলৈ চাপে তেতিয়া তাৰ নীলাৰ ফালে তৰংগ দৈৰ্ঘ্যটো ধাৱমান হয় এটুক আমি ব্লু শিফ্ট বুলি কওঁ আৰু যেতিয়া বস্তু এটা দূৰলৈ যায় তেতিয়া আমি তৰংগ দৈৰ্ঘ্যটো লাহে লাহে বাঢ়ি যায় অৰ্থাৎ ফ্ৰিকুৱেন্সিটো ৰঙাৰ ফালে যায় হেতুক আমি ৰেড শিফ্ট বুলি কওঁ আৰু এটো আমিও এটা চলন্ত ৰেলৰ ক্ষেত্ৰত আমি বস্তুটো অবজাৰ্ভ কৰিব পাৰো চলন্ত ৰেল যেতিয়া এখন আমাৰ ফালে আহে তেতিয়া তাৰ ফ্ৰিকুৱেন্সিটো ক্ৰমান্বয়ে বাঢ়ি যায় আৰু আমাৰ ফালে যেতিয়া অপজিট সাইডত গতি কৰে তেতিয়া ফ্ৰিকুৱেন্সিটো লাহে লাহে কমি যায় গতিকে এই বস্তুখিনি আমি ডপলাৰ এফেক্টৰ সহায়ত বৰ্ণনা কৰিব পাৰো আৰু এই কনসেপ্টটো গেলেক্সিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিলে আৰু গেলেক্সিৰ ক্ষেত্ৰত যে গেলেক্সিবিলাক যে আঁতৰি গৈছিলে তাৰ এটা ধাৰণা প্ৰথমতে এডুইন হাবলে আনিছিলে তো এই কথাখিনি আমি গোটেই কথাখিনি আমি এটা বেলুনৰ সহায়ত আমি বুজিব পাৰো এটা বেলুন চোৱা আমি যদি বেলুনটো ফুলাবলৈ যত্ন কৰো ফুলা ইয়াতে কেইটামান বেলুন আছে চোৱা এটা একেবাৰে কম ফুলোৱা আৰু এটা হৈছে বেছি ফুলোৱা বেলুন আছে কম ফুলোৱা বেলুনটো যিবিলাক মাৰ্ক আছে দাগবিলাক সদায় ওচৰত আছে দাগবিলাক ওচৰত আছে যেতিয়া বেলুনটো যিমান আমি ফুলাই থাকো তেতিয়া এই দাগবিলাক কি হ'ব পৰস্পৰৰ পৰা আঁতৰি যাব গতিকে বিগ বেঙৰ কনসেপ্টটো ইয়াৰ পৰাই আহিছিলে ইয়াৰ পৰা আমি ধাৰণা কৰিব পাৰো যে এই বস্তুবিলাক যে দূৰৰ বস্তুবিলাক যে ক্ৰমান্বয়ে আঁতৰি গৈ আছে আমি যদি অপজিট ডাইৰেকশ্যনত গতি কৰো অৰ্থাৎ আঁতৰি গৈছে মানে পিছলৈ যদি গতি কৰো আমি বুজি পাম যে এইবিলাক এটা সময়ত একেলগে আছিলে গতিকে তাৰ পৰাই বিগ বেঙৰ যিটো ধাৰণা এইটো আমি ল'ব পাৰো আৰু এই ধাৰণাখিনি প্ৰথমতে কৰা হৈছিলে কিন্তু বহুত দিন গেপ গ'ল তাৰ পিছত আৰু দুজন বিজ্ঞানী এটা হৈছে পেনজিয়াছ আৰু এজন উইলছন প্ৰথমতে মাইক্ৰৱেভ তোমালোকে যদি বৰ্ণালী চোৱা বৰ্ণালীত যিবিলাক ভিজিবল লাইটৰ লেফট সাইডত আছে অৰ্থাৎ ইহঁতৰ ফ্ৰিকুৱেন্সিটো কম এই পেনজিয়াছ আৰু উইলছনে তেওঁৰ যিটো ৰেডিঅ' টেলিস্কোপ ব্যৱহাৰ কৰিছিলে এই ৰেডিঅ' টেলিস্কোপত তেওঁ কিছুমান আননেচেসাৰী নইজ দেখা পাইছিলে এইটো আছিলে তেওঁলোকৰ টেলিস্কোপ এইটো ৰেডিঅ' টেলিস্কোপ এটা এই ৰেডিঅ' টেলিস্কোপটো যেতিয়া অবজাৰ্ভ কৰে যে সব ঠিকে আছে তথাপি কিছুমান অদৰকাৰী নইজ দেখা পাইছিলে ফ্লাকচুৱেশ্যন দেখা পাইছিলে তেওঁলোকে যেতিয়া অবজাৰ্ভ কৰিছিলে তাৰ পিছত এই টেলিস্কোপটোত পিছলৈ তেওঁলোকে অধ্যয়ন কৰি গম পালে যে এইটো আসলতে একো নহয় এইটো হৈছে কসমিক মাইক্ৰৱেভ এই টেলিস্কোপবিলাক তেওঁলোকে যিমানে ভালকে শুদ্ধকে কানেকশ্যনবিলাক নলগা কিয় তথাপি এই নইজবিলাক আহিছিলে পৰৱৰ্তী সময়ত এইবিলাক বিচাৰি পালে যে এইবিলাক হৈছে মাইক্ৰৱেভ
কেতিয়া উৎপত্তি হৈছিলে বিগ বেঙৰ পিছত উৎপন্ন হোৱা কিছুমান তৰংগ তেতিয়া আৰু এইটোৰ কাৰণে তেওঁলোকে এই দুজন বিজ্ঞানীয়ে 1978 চনত নোবেল পুৰস্কাৰো পাইছিলে তো ৰেডিঅ' টেলিস্কোপ বিলাক জেনেৰেলি আমাৰ কোনো লেন্স নাথাকে তাত কিছুমান জালৰ নিচিনা কিছুমান বস্তু থাকে যাতে ৰেডিঅ' ৱেভ বিলাক ডিটেক্ট কৰিব পাৰে এইটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ টেলিস্কোপ পুনেত আছে প্ৰায় 45 মিটাৰ ব্যাসৰ টেলিস্কোপ বিলাক তো এনেকুৱা কিছুমান আননেচেসাৰী ৱেভ দেখা পাইছিলে তো এই আননেচেসাৰী ৱেভ বিলাক যেতিয়া বিগ বেঙৰ পিছত যিবিলাক গামা ৰশ্মি হৈছে ৰশ্মি বিলাকৰ ভিতৰত আটাইতকৈ শক্তিশালী এক্সৰেতকৈও শক্তিশালী তৰংগ এই গামা ৰশ্মি বিলাক অত্যন্ত উষ্ণতাতহে উদ্ভৱ হয় গতিকে এই অত্যন্ত উষ্ণতাত উদ্ভৱ হোৱা গামা ৰশ্মিখিনি পৰৱৰ্তী সময়ত যিখিনি পৃথিৱী আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ ঠাণ্ডা হোৱাৰ লগে লগে আৰু বিশ্বব্ৰহ্মাণ্ড সম্প্ৰসাৰণৰ পিছত মাইক্ৰৱেভলৈ পৰিৱৰ্তন হৈছে আৰু সেই মাইক্ৰৱেভটো আমি অবজাৰ্ভেবল ইউনিভাৰ্সত বা আমি বেলেগ বেলেগ যন্ত্ৰত আমি দেখা পাওঁ আৰু আমিও এই মাইক্ৰৱেভটো আমি নিজেও উপলব্ধি কৰিব পাৰো আমি এই বস্তুবিলাকত চোৱা এইটো হৈছে কি সকলোৱে আমি চিনি পাওঁ ৰেডিঅ'ৰ যেতিয়া আমি চেনেলবিলাক চেঞ্জ কৰোঁ এই চেনেলবিলাক চেঞ্জ কৰোঁতে এটা শব্দ আহে নে নাহে এটা চেৰচেৰণি এটা শব্দ আহে জিৰজিৰণি এই জিৰজিৰণি শব্দবিলাকৰ 1% হৈছে মাইক্ৰৱেভ তাৰপিছত আমি টিভিটো দেখা পাওঁ টিভিত যেতিয়া আমি চেনেলবিলাক চেঞ্জ কৰোঁ তেতিয়াও আমি এনেকুৱা কিছুমান সিগনেল দেখা পাওঁ যেটো মাইক্ৰৱেভ গতিকে বিজ্ঞানত কোনো বস্তুৱে নিজৰ বিশ্বাসৰ ওপৰত নহয় গোটেইখিনি বস্তু পৰীক্ষাৰ ওপৰতহে ভিত্তি কৰি কৰা হয় গতিকে সিএমবিৰ যেটো আৱিষ্কাৰ হেতু আৱিষ্কাৰে আমাৰ যেটো বিগ বেঙৰ থিওৰি আৰু ষ্ট্ৰং কৰি পেলালে তাৰপিছত আৰু এজন বিজ্ঞানী এলেন গুথ নামৰ বিজ্ঞানী যেটো ইনফ্লেশ্যন থিওৰি তোমালোকে দেখা পাবা যেটো বিগ বেঙৰ মডেল বিজ্ঞানীসকলে প্ৰডিউস কৰিছে এইটো বিগ বেঙৰ মডেল এই বিগ বেঙৰ মডেলটো যেটো আৰম্ভণিটো একেলগে কনফাইন থকা দেখুৱাইছে এই কনফাইনটো হৈছে বিগ বেঙৰ মানে আৰম্ভণি অৰ্থাৎ আমি গোটেই বিশ্বব্ৰহ্মাণ্ডটো যদি আমি পিছলৈ যাওঁ সময়ৰ পিছত যাওঁ তেতিয়া প্ৰায় 14 বিলিয়ন বছৰ আগত আমাৰ বিশ্বব্ৰহ্মাণ্ডটো এটা কণিকাহে আছিল এই কণিকাটোৰ এটা মহাবিস্ফোৰণ হৈছিল আৰু সেই মহাবিস্ফোৰণৰ পিছতে কি হৈছে আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ডখন উৎপত্তি হৈছে আৰু এই বিশ্বব্ৰহ্মাণ্ডৰ আমি যিবিলাক তাৰকামণ্ডল দেখি আছো এই তাৰকামণ্ডলবিলাক কেইবা সেকেন্ড মানৰ ভিতৰতে গঠন হৈছিল তো প্ৰথম যেটো পিৰিয়ড আছিল তাক কোৱা হয় ইনফ্লেশ্যন পিৰিয়ড আৰু এই ইনফ্লেশ্যন পিৰিয়ডত আমি জানো যে পোহৰতকে আইনষ্টাইনে কোৱাৰ দৰে পোহৰতকে কোনো বস্তুৱে বেছি বেগত গতি কৰিব নোৱাৰে কিন্তু স্পেচৰ ক্ষেত্ৰত এই বস্তুটো শুদ্ধ নহয় পোহৰতকে বহু গুণে বিশ্বব্ৰহ্মাণ্ডখন সম্প্ৰসাৰিত হৈছিল প্ৰথম মাইক্ৰোছেকেণ্ডো নহয় তাতকে বহুত কম সময়ৰ ভিতৰত গতিকে এই কম সময়ৰ ভিতৰতে যেতিয়া বিশ্বব্ৰহ্মাণ্ডখন সম্প্ৰসাৰণ হৈছিল আৰু তেতিয়াৰ পিছৰ পৰাই আমাৰ গেলেক্সি বা তাৰকামণ্ডল বিলাক আমাৰ গঠন হৈছিল আৰু বহু বছৰ পিছত আমাৰ তৰাবিলাক গঠন হৈছিল গতিকে এটো হৈছে বিগ বেঙৰ এটা ডেফিনিশন বিগ বেংটো কিমান বছৰ আগত আৰম্ভ হৈছিল প্ৰায় 14 বিলিয়ন বছৰ বুলি কোৱা হয় 13.8 বিলিয়ন বছৰ আগতে আমাৰ যেটো মহাবিস্ফোৰণ হৈছিল এই মহাবিস্ফোৰণৰ ফলতে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন আৰম্ভ হৈছিল এটো মডেল ইয়াত আসলতে এটো নাসাৰ প্ৰকাশ কৰা এটা ফটো মডেল ইয়াত সিএমবিৰ পৰা দেখুৱা হৈছে সিএমবি মানে 3,70,000 বিগ বেঙৰ পিছত 3,70,000 পিছত
যিখিনি মাইক্ৰৱেভ প্ৰডিউস হৈছিলে সেই মাইক্ৰৱেভখিনি CMB বুলি কোৱা হয় কসমিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড বুলি কোৱা হয় এই বেকগ্ৰাউণ্ডখিনি এফালে যে এটা সাৰ্কুলাৰ নিচিনা দেখুৱাইছে সেইখিনি আমি অবজাৰভেবল ইউনিভাৰ্সত আমি দেখা পাওঁ তাৰ পিছত আমি যদি অলপ আৰম্ভণিৰ পৰা অলপ চাও যে প্ৰথম 10 to the power -43 সেকেন্ড যাক প্ল্যাঙ্ক ইৰা বুলি কোৱা হয় আৰু এটো হৈছে আটাইতকৈ ফিজিক্সৰ ক্ষেত্ৰত আটাইতকৈ কম সময়ৰ কাৰণে ব্যৱহাৰ কৰা এটা ইউনিট প্ল্যাঙ্ক ইৰা বুলি কোৱা হয় 10 to the power -43 সেকেন্ড আৰু 10 to the power -43 সেকেন্ডৰ আগত বিশ্বব্ৰহ্মাণ্ডত কি হৈছিল তাৰ বৈজ্ঞানিক কোনো প্ৰমাণ নাই কিন্তু 10 to the power -43 সেকেন্ডৰ পিছত কি হৈছিল হেতু ইতিমধ্যে বহুত মানে আমাৰ বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা তোমালোক বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছিল তোমালোকে জানাই শুনিছানে নাই নাজানো যে সুইজাৰলেণ্ডৰ জেনেভাত এটা ডাঙৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ যেটো এক্সপেৰিমেন্ট লাৰ্জ হেড্ৰন কলাইডাৰ নামৰ এটা মানে এটা এক্সপেৰিমেন্ট হৈছে 100 মিটাৰ তলত মাটিৰ পৰা 100 মিটাৰ তলত 27 কিলোমিটাৰ ৰেডিয়াছৰ এটা মানে কলাইডাৰ বনাইছে সেই কলাইডাৰত বেলেগ বেলেগ এটম বিলাকত খুন্দা খাব দিছে আৰু প্ৰায় কেবা ট্ৰিলিয়ন টেম্পাৰেচাৰ সৃষ্টি কৰি এই বিগ বেঙৰ সময়ত কেনেকুৱা ধৰণৰ পৰিবেশ হ'ব পাৰে তেনেকুৱা পৰিবেশ এটা ক্ৰিয়েট কৰি বিজ্ঞানীসকলে এই বস্তুটো বিগ বেঙৰ পৰৱৰ্তী সময়ত কেনেকৈ বস্তুবিলাক হৈছে কেনেকৈ গেলেক্সি বিলাক হৈছে কেনেকৈ মেটাৰ বিলাক ফৰ্মেশন হৈছে কেনেকৈ প্ৰটন নিউট্ৰন এইবিলাক ফৰ্মেশন হৈছে তাৰ এটা ধাৰণা ইতিমধ্যে প্ৰমাণিত কৰিছে আৰু তাত এটা নতুন এটা কণা আৱিষ্কাৰ কৰিছিল আমি জানো সকলোৱে হিগছ বসন যাক আমি গড পাৰ্টিকল বুলি কওঁ তো এই প্ল্যাঙ্ক ইৰাৰ পিছৰ সময়খিনিত আমি চাৰিটা ফান্ডামেন্টাল ফোর্স আছে এটা হৈছে গ্ৰেভিটি যাৰ কাৰণে গোটেই বস্তুবিলাক নিজৰ কেন্দ্ৰৰ ফালে টানে 2 নম্বৰ হৈছে ইলেক্ট্ৰমেগনেটিক ফোর্স 3 নম্বৰ হৈছে ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স আৰু 4 নম্বৰ হৈছে উইক নিউক্লিয়াৰ ফোর্স যাক আমি বিটা ডেকে বা এবিলাকত থাকে এই ফোর্স বিলাক প্ৰথম আৰম্ভণিতে একেলগে আছিল আমি ভাবিলে আচৰিত লাগে তথাপিও এই চাৰিটা যেটো ফান্ডামেন্টাল ফোর্স মানে মৌলিক বল আমি দেখা পাই আছো দেখা পোৱা মৌলিক বল চাৰিটা বিশ্বব্ৰহ্মাণ্ডৰ আৰু একেলগে আছিল তাৰ পিছত লাহে লাহে এটা সেপাৰেট হ'বলৈ লৈছিল এটো হৈছে গ্ৰেভিটিটো প্ৰথমতে সেপাৰেট হৈছে তাৰ পিছত এই চাৰিটা হৈছে আমাৰ ফান্ডামেন্টাল ফোর্স এই চাৰিটা ফান্ডামেন্টাল ফোর্স প্ৰথমতে একেলগে আছিল তাৰ পিছত তাৰ পৰা প্ৰথমতে যেতিয়া পৃথিৱীখন ঠাণ্ডা হ'ব বিশ্বব্ৰহ্মাণ্ডখন ঠাণ্ডা হ'ব ধৰিছে তেতিয়া এটা সেপাৰেট হ'ব ধৰিছে তো এই প্ৰথম সময়খিনি 10 to the power -43 পৰা 10 to the power -30 সেকেন্ডৰ সময়খিনি গ্ৰান্ড ইউনিফিকেশন বুলি কোৱা হয় এই সময়খিনিত কি হৈছিল গ্ৰেভিটিটো সেপাৰেট হৈছিল ইউনিফিকেশনৰ পৰা মানে চাৰিটা ফান্ডামেন্টাল ফোর্সৰ পৰা প্ৰথমতে যেটো গ্ৰেভিটি মানে মাধ্যাকৰ্ষণিক বল এটো প্ৰথমতে সেপাৰেট হৈছিল তাৰ পিছত কসমিক ইনফ্লেকশন আমি ইতিমধ্যে কৈছো যে খুব কম সময়ৰ ভিতৰতে পৃথিৱী বিশ্বব্ৰহ্মাণ্ডখন 10 to the power 26 গুণে বাঢ়ি গৈছিল মানে ডাঙৰ হৈ গৈছিল তাৰ পিছত কোৱাৰ্ক পিৰিয়ড কোৱাৰ্কৰ বিষয়ে ইতিমধ্যে কেইবাটাও ক্লাছত কৈছিলো আমি যে এটম বিলাক চাও এটম বিলাকত কি থাকে তিনিটা সাব এটমিক পাৰ্টিকল থাকে কি আছে প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন তাৰ পিছত কোৱেশ্চন আহে প্ৰটন আৰু নিউট্ৰন কিহৰ দ্বাৰা গঠিত হেতু হৈছে আনসাৰ হৈছে কিছুমান কোৱাৰ্কৰ দ্বাৰা গঠিত গতিকে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ সময়ত এই প্ৰটনো সৃষ্টি হোৱা নাছিল
কোয়ার্ক হিসাবে আছিলে যিবিলাক পার্টিকুলে প্রোটন আর নিউট্রন সৃষ্টি করে হেতু সেপারেটলি আছিলে The universe was still extremely hot and filled with dense energetic soap of quarks, gluons, electron. আচ্ছা এখিনি হ'ব বাৰু তাৰপিছত হেড্ৰন আসলতে দুই প্ৰকাৰ এটা হৈছে বেৰিয়ন আৰু এটা হৈছে মেছন বেৰিয়নৰ ভিতৰত পৰে আমাৰ প্ৰটন আৰু নিউট্ৰন বিলাক হেড্ৰন 10 to the power -6 সেকেন্ডৰ পৰা 1 সেকেন্ডৰ ভিতৰত প্ৰটন আৰু নিউট্ৰন বিলাক গঠন হৈছিলে সো আমি যে এতিয়া বিজ্ঞানত প্রোটন ইলেকট্রন নিউট্রনের বিষয়ে পড়ু বিশ্বব্রহ্মাণ্ড সৃষ্টি হতেই প্রথমতে প্রোটন নিউট্রন এবিলাক সৃষ্টি হয়ে তার পিছত এটম মলিকুললৈ গৈছিল তার পিছত ফটন পোহৰৰ কণিকা কি তোমালোকে জানানে পোহৰৰ কণিকাক ফটন বুলি কোৱা হয় এই ফটন বিলাকৰ কাৰণে পোহৰটো সৃষ্টি হয় এই ফটন বিলাক কিন্তু সৃষ্টি হৈছিল 10 সেকেন্ডৰ পৰা 3,70,000 বিগ বেঙৰ পিছত 3,70,000 বছৰৰ ভিতৰত ফটন বিলাক সৃষ্টি হৈছিল এই ফটনৰ কাৰণে পোহৰ সৃষ্টি হয় পোহৰৰ কণিকা বিলাকক কাৰণে ফটন বুলি কোৱা হয় তাৰ পিছত 3,70,000 বছৰ পিছত এই কসমিক মাইক্ৰোৱেভ যেটো ইতিমধ্যে মই কৈছো কসমিক মাইক্ৰোৱেভ বা গামা ৰশ্মি বিলাক নিৰ্গত হৈছিল আৰু এই গামা ৰশ্মি বিলাক আমি এতিয়া বিভিন্ন যন্ত্ৰৰ সহায়ত আমি ধৰা পেলাব পাৰো তাৰ পিছত এই কসমিক মাইক্ৰোৱেভ বিলাক আসলে গামা ৰশ্মি আৰু এক্স-ৰে ভিতৰত পৰে আৰু সিএমবি বিলাক বা কসমিক মাইক্ৰোৱেভ হৈছে আটাইতকৈ পুৰণা তৰংগ বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ পুৰণা তৰংগ তাৰ পিছৰ সময়খিনি এটা ইন্টাৰেষ্টিং সময় 3,70,000 বছৰৰ পিছৰ পৰা 1 বিলিয়ন বছৰত এই বিশ্বব্ৰহ্মাণ্ডত কোনো পোহৰ নামৰ কোনো বস্তু নাছিল ভাবাচোন আমি যে এতিয়া দেখি আছো পোহৰ নাথাকিলে আমাৰ কেনেকুৱা হ'ব একো বস্তু দেখা নাপাম হয়নে এই 3,70,000 বছৰৰ পৰা 1 বিলিয়ন বছৰলৈকে বিগ বেঙৰ তেতিয়া বিশ্বব্ৰহ্মাণ্ডত কোনো পোহৰ নাছিল তাক আমি ডাৰ্ক এজ বুলি কওঁ বিশ্বব্ৰহ্মাণ্ডৰ তো সেই ডাৰ্ক এজটো কিহৰ কাৰণে পোহৰ নাছিল আৰু তেতিয়া কি হৈছিল হাইড্ৰোজেন বিলাক গঠন হৈছিল প্ৰথমতে হেকাৰণে হাইড্ৰোজেনক বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ পুৰণা এটম হাইড্ৰোজেন বিলাক বিশ্বব্ৰহ্মাণ্ড প্ৰথমতে গঠন হৈছিল হাইড্ৰোজেন আজি আমি যে দেখি আছো বিভিন্ন প্ৰকাৰৰ এলুমিনিয়াম কপাৰ এবিলাক কিন্তু প্ৰথমতে উৎপত্তি হোৱা নাছিল প্ৰথমতে উৎপত্তি হৈছিল হাইড্ৰোজেন আৰু এই হাইড্ৰোজেন গেছৰ কি কৰিছিল এটা ডাৰ্কনেস ক্ৰিয়েট কৰিছিল আৰু হাইড্ৰোজেনৰ যিবিলাক ইলেক্ট্ৰন আছিল এই ইলেক্ট্ৰন বিলাক ফটন বিলাক শোষণ কৰি পেলাই গোটেই বিশ্বব্ৰহ্মাণ্ডক আন্ধাৰ কৰি পেলাইছিল তো এইবিলাক হৈছে কেইটামান ডাৰ্ক এজৰ কাৰণ কোনো লাইট সোর্স নাছিলে হাইড্ৰোজেন বিলাকে কি কৰিছিলে পোহৰ ফটনৰ কণিকা বিলাক এবজৰ্ব কৰিছিলে আৰু বিশ্বব্ৰহ্মাণ্ডখন সম্প্ৰসাৰণৰ কাৰণে ঠাণ্ডা হৈছিল এইবিলাকৰ কাৰণে গোটেই বিশ্বব্ৰহ্মাণ্ড প্ৰায় 1 বিলিয়ন বছৰ কোনো পোহৰ নাছিল তাৰ পিছত আহিলে ডাৰ্ক এজটো 1 বিলিয়ন বছৰ পিছত বিশ্বব্ৰহ্মাণ্ডৰ পৰা অন্ধকাৰ আঁতৰিল তেতিয়া কেতিয়া আঁতৰিলে যেতিয়া এই হাইড্ৰোজেন পৰমাণু বিলাক যে গঠন হৈছে আমি সূৰ্যত কি থাকে বাৰু কি পৰমাণু থাকে হাইড্ৰোজেন থাকে মেইনলি হয়নে নহয় হাইড্ৰোজেন আৰু হিলিয়াম থাকে যেতিয়া এই হাইড্ৰোজেন বিলাক গ্ৰেভিটিৰ ফলত হাইড্ৰোজেন বিলাক একত্ৰিত হৈ প্ৰথমতে তৰা গঠন কৰিছিল তেতিয়া বিশ্বব্ৰহ্মাণ্ডখন আলোকিত হৈছিল প্ৰথমবাৰৰ কাৰণে আৰু সেই আলোকিত হোৱা পোহৰ তেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু এতিয়াও চলি আছে
তাৰপিছত এই যিখিনি প্ৰথম ষ্টাৰ প্ৰথম তৰা উৎপন্ন হৈছিল এই তৰাখিনিক ফাৰ্ষ্ট জেনেৰেশ্যন ষ্টাৰ বুলি কোৱা হয় এই ফাৰ্ষ্ট জেনেৰেশ্যন ষ্টাৰ বিলাক মাসিভ আছিল অৰ্থাৎ প্ৰকাণ্ড প্ৰকাণ্ড ষ্টাৰ আছিল গতিকে এইবিলাক বেছি দিন টিকি থাকিব নোৱাৰিলে মই কৈ থাকো নহয় যে তৰাবিলাকৰো জন্ম হয় তৰাবিলাকৰো মৃত্যু হয় তো এই ফাৰ্ষ্ট জেনেৰেশ্যন ষ্টাৰ বিলাক যথেষ্ট কি আছিল ডাঙৰ মাসিভ আছিল এই মাসিভ থকাৰ কাৰণে এইবিলাক কম সময়তে এক্সপ্লোশন হৈছিল তাৰ পিছত সেকেন্ড জেনেৰেশ্যন ষ্টাৰ বিলাক উৎপন্ন হৈছে আৰু সেইবিলাকে পৰৱৰ্তী বিশ্বব্ৰহ্মাণ্ডত পার্মানেন্ট হৈছে পার্মানেন্টও নহয় আসলতে তৰাবিলাকৰ এটা লাইফ সাইকেল থাকে তাৰ পিছত আমাৰ সৌৰজগতখন কিমান দিন আগত জন্ম হৈছে বাৰু সৌৰজগতখন কিমান দিন আগত জন্ম হৈছিল বিগ বেঙৰ 9 বিলিয়ন বছৰ পিছত আমাৰ সৌৰজগতখন বিগ বেঙৰ কিমান বছৰ পিছত 9 বিলিয়ন বছৰ পিছত অৰ্থাৎ এতিয়া বয়স কিমান হ'ব তেতিয়া হলে 4.5 বিলিয়ন বছৰ হ'ব এই বৰ্তমান দিনত আমাৰ সৌৰজগতৰ বয়স গতিকে তাৰ পিছত আমাৰ সূৰ্যটো আৰু বেলেগ বেলেগ গ্ৰহবিলাক উৎপত্তি হৈছে গতিকে এইখিনি আছিল থুলমূলকে আমাৰ হ'ব ঠিক আছে ধন্যবাদ